মাই ইউটিউব চেনেল দীপাস ভ্লগ এণ্ড কিটচেন পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কেনেকুৱা গ'ল বিহু সকলোৰে নিশ্চয় কমেণ্ট কৰিব কমেণ্ট বক্সত আমাৰটো একদম বঢ়িয়া পাৰ হৈছে আৰু বাৰু এদিন গেপ ল'লোঁ আপোনালোকৰ মাজৰ পৰা অকণমান বিহুৰ ভাগৰো আছিল ফুৰিব গ'লোঁ ইফাল সিফাল আজিৰ পৰা আকৌ নন ষ্টপ আপোনালোকৰ মাজত ভিডিঅ' লৈ আনিম ইয়াৰ আগতে এটা শ্বেয়াৰ কৰিছিলোঁ পাৰ্ট 1 অসমীয়া গহনাৰ তো আজি শ্বেয়াৰ কৰিম পাৰ্ট 2 আৰু পাৰ্ট 2 যিখিনি মানে কাম আধৰুৱা হৈ আছিল আজি সেইখিনি কৰিব লৈছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু নিশ্চয়কৈ ভাল পাব বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি কৰিব লৈছোঁ ইয়াৰে আউটলাইনিংখিনি আৰু আউটলাইনিংখিনি কৰি মই এয়া যিখিনি গ্লাছ কালাৰৰ লগত আহিছিল এটাই আহিছে বাৰু গ্লাছ লাইনাৰ ৱাটাৰ বেছৰ তো আজি এইটোৰে কৰিম ইয়াৰে লাইনিংটো ষ্টাৰ্ট কৰি দিওঁ এয়া মোৰ আউটলাইনিংখিনি কৰা হৈ গ'ল আৰু এয়া চাব পাৰে মই কৰি থৈ দিছিলোঁ অকণমান আগতীয়াকৈ এইকেইটা আপোনালোকক কৰি দেখুৱালোঁ এইকেইটা চাব পাৰে এতিয়া কালাৰ কৰিব লাগিব এইপিনে মই এতিয়া কালাৰ কৰিব লাগিব এইকেইটা যিহেতুকে শুকাই আছে তো মই এইকেইটাকে কালাৰ কৰি দিওঁ এতিয়া তো এইকেইটা শুকুৱালে মই যিকেইটা আগতে কৰি ৰাখিছিলোঁ তো এইকেইটাকে মই এতিয়া গোল্ডেন কালাৰ কৰোঁ আৰু এইটো মই আনিছিলোঁ কেমেলৰ ফেব্ৰিকা গোল্ডেন কালাৰ একাৰ্লিক কালাৰটো আনিছিলোঁ তো এইটো মই এতিয়া কালাৰ কৰিম এয়া গাইজ মই গোটেইখিনি গোল্ডেন কালাৰ কৰি ল'লোঁ এতিয়া মই ইয়াতে এয়া ডট ডট কেইটাত কালাৰ কেইটা দি দিওঁ যি লাগে মোৰ পছন্দ মতে দিম ডাইৰেক্ট যে এতিয়া সেইডালে হ'ব তো অকণমান মই এক্সচেঞ্জ কৰি দিওঁ বাৰু সেম কালাৰ নকৰোঁ গতিকে চাই থাককচোন ভিডিঅ'টো এতিয়া মই ইয়াতে এয়া ফেব্ৰিক্ৰালৰে কালাৰ মই ডট ডট কেইটাত দিম তো কি দিওঁ ভাবিছোঁ চাওকচোন কিদৰে দিওঁ এয়া মোৰ কালাৰখিনি কৰা হৈ গ'ল আৰু কামখিনি কৰোঁতে মানে এয়া আন্ধাৰে হ'ল এতিয়া আকৌ লাইটৰ পোহৰ লৈছোঁ তো কৰিছোঁ আৰু মোৰ পচন্দৰ মতে কৰিছোঁ মোৰ মনত যেনেকুৱা কালাৰ আহিছে তো ছেম টু ছেম কৰা নাই আৰু এতিয়া আউটলাইনিঙত যিখিনি আছিল অকণমান গোল্ডেন কালাৰ কৰি দিওঁ যাতে চিনি পায় আৰু আউটলাইনিঙৰ কামখিনি শেষ হৈ গ'ল এতিয়া এইখিনি শুকাব লাগিব তো গ্লাছ কালাৰটো কৰিলে বেছি ভাল লাগিলহেঁতেন তো এতিয়া জোৰা লগাই যাম আৰু শুকোৱাৰ পিছত আৰু গাইজ মোৰ এয়া ফাইনেলি জোৰ খোৱা হৈ গ'ল লকেটকেইটা তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পিছে মোৰ অকণমান এয়া গোল্ডেন কালাৰত আৰু আউটলাইনিঙত অকণমান গড়বড় হৈ গ'ল কাৰণ ইয়াতে যিটো গোল্ডেন কালাৰ কৰিব লাগিছিল সেইটো মোৰ লগত নাছিল মই পিছতহে মানে ভালকৈ চালোঁ এতিয়া দেখিছেনে অকণমান ওখৰ মাখৰ হৈছে আৰু ইয়াতে মোৰ এয়া যিটো গোল্ডেন কালাৰ কৰিছোঁ সেইটো মানে ভাল নোহোৱা দেখি মই ইয়াতে একাৰ্লিক কালাৰকেইটাই কৰি দিলোঁ যদি মই ইয়াতে গ্লাছ কালাৰ দিলোঁহেঁতেন তো আৰু ভাল লাগিলহেঁতেন এতিয়া আৰু মই ইয়াতে বাৰ্নিছ কালাৰটো কৰা নাই এনেকৈ আৰু ডাইৰেক্ট থাকিব আৰু ইয়াতে যিটো ঝুমকা
ৰেডিমেড লগাব লাগিছিল ইয়াতে মই আৰু নিজেই মাল্টিটাৰে বনাই পিনে লগাই দিম ঝুমকাকেইটা ৰেডিমেডকেইটা নলগাওঁ কাৰণ মই এইটো ঘৰতে আৰু ইউজ কৰিম আৰু এডাল যিডাল টাৰ্চেল মোৰ আগৰ যিগিলা অসমীয়া গহনা আছিল কিনি অনা তাৰ পৰাই মই এডাল উলাই লৈছোঁ লৈ পিনে জোৰ খুৱাই চাইছোঁ এতিয়া আৰু কিনিব লাগিব ইয়াৰে মানে ঝুমকাকেইটা অৰ্ডাৰ কৰিছোঁ আহি পোৱা নাই নহ'লে লগাই চালোহেঁতেন আৰু এইযোৰ হৈছে ইয়াৰিঙতো ঝুমকাকেইটা লগাবলৈ থাকি গ'ল তো মাল্টিটাৰে বনাই পিনে লগাব লাগিব আৰু তো কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন তো এয়াই আছিল মাজত ভিডিঅ' কিছুমান ক্লিপ মোৰ ৰৈ গৈছে কাৰণ বিহুৰ বতৰ ন অকণমান মানুহ অহা যোৱা কৰি আছে তেনেকৈ মোৰ ৰৈ গৈছে ক্লিপবোৰ তো নেক্সট টাইম এতিয়া মোৰ গোটেইখিনি পাৰ্চেল আহি লওক কালাৰৰ পৰা আউটলাইনিঙৰ পৰা গোটেইখিনি আহি লওক এডাল আৰু ধুনীয়াকৈ বনাম সেইটো ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম মাজত আৰু কেইটামান দিন আহি পাবই আৰু পাৰ্চেলকেইটা গতিকে আজিলৈ বাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই